আৰু সবতকে ইম্পৰ্টেন্ট আজি যোৰহাটৰ চলিগে চ্যালেঞ্জটো দিম আমি আমাৰ প্ৰত্যেকটা ভিডিও পাই দেখা পাই গেস্ট আছে আমাৰ আহি আছে হেতু ইটাটা নক টিটকেৰ কাল মানে বুজি পাৰা নাই টিটকেৰ কাল হ্যাঁ তিতা কেৰেলা যে আছে এটা পাৰিছা আৰু এটা আছে আমি খঙত মানে আমি নক ধৰা মা বিলাকে ছোৱালী বিলাক কয় মৰণ নহতি মৰণ নহতি জমানি জতি হেতু আমাৰ ফাৰ্স্ট কাস্টমাৰ যোৰহাটৰ ল পয়সা তো লবা তুমি আগে খাই ল ঠিক আছে পয়সা তুমিও লবা দে আৰু এটা দে এই পাৰ্ট এফালে ফেচটো ৰিভিল কৰি দে পয়সা আহি গ'ল আমাৰ আৰম্ভণি বাকি আমি দোকান বন্ধ কৰিব ওলাইছিলো আমাৰ তাত আকৌ কাস্টমাৰ আহিল কিন্তু আমি দোকান বন্ধ কৰিলো নহয় হাঁহি থাকা লেজি পুৰা ৰান লছি গুড মৰ্নিং গাইজ মাত প্ৰথমতে ফাটি গৈছে একদম আৰু গুড মৰ্নিং ফ্ৰম যোৰহাট আপোনালোকে গম পাইছিলে নে ভাবিছিল নেকি আমি দোকান দি একদম বাহিৰতে চাৰিআলি পাৰে যোৰহাট আহি পাম আৰু আজি সেইটোৱে দিন কিন্তু ভিডিঅ'টো ইয়াৰ পৰা নহয় ভিডিঅ'টো আৰম্ভ হৈছিল প্ৰথমতে গুৱাহাটী ISBTৰ পৰা এটা কাম কৰোঁ প্ৰথমতে তালৈকে উভতি যাওঁ পুনৰ বেগটো আমি যোৰহাট আহিম প্ৰথমতে অকণমান গুৱাহাটীলৈকে যাই লওঁ বলক এতিয়া আমাৰ মানে কি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ ক'ত শেষ হয় গম নাপাওঁ শেষটো বাৰু যোৰহাটতে হ'ব এতিয়া মোৰ লগত আছে এইফালে আলু আৰু দোকানত যাব এইফালে মানুহ কোন আহিছে মই দেখাই দিওঁ ৰ সেলফি কুইনছ কিমান কি দোকান কি হ'ব এবাৰ আমি ৰাতিপুৱা 6টা বজাত যোৰহাট পাম এইটো আমাৰ লক্ষীদা আৰু হেৰি আমি দুটা জাষ্ট আমি এনে কৈছিলো যে আমি 6টা বজাত আমি যোৰহাট যাব লাগিব কিন্তু এতিয়া আমি 6টা বজাত যোৰহাট পাম একদম ৰাইট এফালে আমাৰ লগত আছে ৰাজমণি বয় The next day বাকি আমি আমাৰ যিটো হোমষ্টে আছিল সেইটো ঠাইলৈকে আহি পালো আৰু আমাৰ লগত আছিল কোন জানা নাই জুবিন দা আছে আমাৰ লগত আৰু জুবিন দা হ'ল আমাৰ এইফালে বাকি জুবিন দা কি খবৰ ভাল আছো ভালে আছো আৰু জায়গাটো খুব ধুনীয়া মানে বাকি যোৰহাটবাসী ৰাইজ মৰম পাম না আমি পাব তো এনেকে আমাৰ জুবিন দাক বাই দি কিনে আমি অকণমান শুলো 4-5 ঘণ্টা আৰু এইফালে আমাৰ লগত কাকা ঘুমটি অলপ টোপনি চোপনি মাৰিলে নাই ৰাতিটো বহুত টোপনি খুব টোপনি ন যিটো টোপনি হা সেইটো টোপনি নাই আচ্ছা ঠিক আছে এইটো ৰাতি নহয় এইটো অকণমান এই আধা ৰাতি পোৱা বুলি কয় বাকী আমাৰ লগত আছে প্ৰিন্স এখেত হ'ল আমাৰ যোৰহাটৰ লোকেল মানুহ এটা হেংচেট আছো ভালে ভাল আজি উপায় নাই 3টা বহি পেলাত পৰিল গালি চালি নেটলি হ'ল কি এডাল উপায় নাই অকণমান ইয়াৰ পৰা আমি জাষ্ট আমি গলিটোৰ পৰাই দোকানখনলৈকে যাম এতিয়া মানে কি আমি কাপ চাপ বিচাৰিছো এতিয়া কাপ আৰু পাইপটো নাপালে কোনটো ওলাব পায় আচলতে পটককৈ পাই যায় ওচৰতে না চিনিও নাপাওঁ ঠাণ্ডা ল'ম 2 লিটাৰ 5টা বা 6টা হয় না আৰু চবতকে ইম্পৰ্টেণ্ট আজি যোৰহাটৰ চলিগে চ্যালেঞ্জটো দিম আমি আমাৰ প্ৰত্যেকটা ভিডিও পাই দেখা পাই গেস্ট আছে আমাৰ আহি আছে হেতু ইটাটা নক যদিও ইন্ট্ৰ পাৰ্টটো দেখিছে কেউ আজি কিমানটো চেল কৰিব পাৰে সেইটো চাওঁ আৰু আমাৰ বাকী টিমকেইটাক দিছোঁ প্ৰায় ভাগক ইয়াৰে কৰিছোঁ মই কৰিছোঁ তো আজি তাক একবাৰ দি চাওঁ এতিয়া বলকচোন বজাৰটো আগে কৰি লওঁ বাকী ফিল্ডটো কিন্তু গুৱাহাটী লাগি আছে মানে অকণমান টাইম লগা নাই যে ক'ৰবাৰ বেলেগৰ আছোঁ যোৰহাটত আছোঁ দূৰত লগা নাই ন কিবা গুৱাহাটীৰ ফেঞ্চি বজাৰৰ কাষে চাকে ঘূৰি থকা লাগিছে বঢ়িয়া এইগিলা যে তাকো দি পঠাইছে মোৰ তাতো দি পঠাইছে যদি মানুহ চানুহ কমকৈ আহে কি কৰিবি আকলা খাব লাগিব সেইবাৰ নিচিনা চেলেঞ্জ হ'ব ন এইটো চেলেঞ্জ আৰু হয় নে নহয় আমি ইমান দূৰত আছোঁ তাতো যদি আমাৰ কাৰণে দুটা মানুহ আহে সেইটো সেইটো সান্তনা বুলি কৈ এটা কথা নহয় ককাই দিয়ক আমাৰ যদিও মানে আপাৰ আচামৰ পৰা গেষ্ট থাকিব আজি দোকানৰ মানে চলোৱাৰ কাৰণে কিন্তু আমাৰ লয়াৰৰো এজন আছে নহয় দেখা নাই কি আজি মানে ইয়াক কি এতিয়া মই হেৰি নৰ্মেল আমাৰ ভাত খাওঁ ইয়াকো অকণমান টাইম দিম আৰু আমাৰ আপাৰৰ যিজন গেষ্ট আহিব তাকতো গম পাইছে ইণ্টাৰভিউত কোন হ'ব পাৰে তাকো অকণমান টাইম দিম নে কি তই অলপ বিক্ৰী কৰিব লাগিব এইটো নামটো হ'ল হাহিৰাম আহি যায় সুৰ স্মাইলত থাকে আহিছা স্মাইলি আছে মই খাই দিছোঁ দিছোঁ এতিয়া আমাৰ লক্ষীদা আৰু মই প্ৰথমতে ওলাই গৈছোঁ এইটো চাইড মানে কি টেবুলখন মেনেজ হোৱা নাই তাৰ কাৰণে কিবা এটা বেলেগ ব্যৱস্থা কৰিব লাগিব আৰু দুজনে মানে আমাৰ দোকানখন আজি দিব তই যোৰহাটৰ গেষ্টটো আহিব নাই সি গা ধুই আছে অলপ দেৰি হ'ব নাই কি লক্ষীদা সেইটোৱে এতিয়া সি আগলৈকে আমাৰ হাহিৰামে দি দিব অকণমান টাইম হয় নে নহয় হাহিৰাম বাকী আমি আহি পালোঁ JB কলেজৰ ফ্ৰণ্টত বাকী আমাৰ ভাই আছে তোমাৰ যোৰহাটৰ লোকেল একদম আমি যোৰহাটৰ লোকেল পৰা ইউটিউবাৰ তাকে আমি এইটো জেগা দিব পাৰিম নাই দিব পাৰা নতুন বস্তু এটা পাইছোঁ
চাও বেতাল দাঁতৰ ভিডিঅ'টো সেইখিনি দেখো তোকো যদি এইখিনি এৰে মানুহগিলা আমাক সেই বুলি ভাবো খচ্চাৰ বুলি তো অৰিজিনেল চুট তো এটা কাম কৰা এইটো ৰাখি থৈ দিয়া আৰু আজি 6টা বজাত যোৰহাট যোৱাটো আহক মানুহ দুনুহ আহে নে নাহে অলপ সন্দেহ লাগছে মোৰ চালা মিছ ইউ গাইজ মিছ ইউ কিবা হয় তোমালোক কি ৰখি আছা দোকানত আহিবৰ কাৰণে কি কোৱা তোমালোক যোৰহাটৰে তোমালোক কিমান মান হয় ইয়াৰ পৰা বোকাখাট পাৰ এই বোকাখাট পাৰ হয় গোলাঘাট চাইডৰ পৰা আহিছে বোলে মানে আচ্ছা 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 বঢ়িয়া 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 আমাৰ তাত ঠাণ্ডা ঠাণ্ডা খাই যাবা আজি অকণমান নে কি তোমালোকতো পুৰা একদম আপাৰৰ মানুহ মই এটা বস্তু দিম তোমালোকে বুজি পোৱা নোপোৱা লয়াৰৰ কথা হা টিট কেৰকাল মানে বুজি পোৱা নাই টিট কেৰকাল হা তিতা কেৰেলা যে আছে আৰু এটা আছে বংলা জ্বলা এটা পাৰিছা আৰু এটা আছে আমি খঙত মানে আমি নকওঁ ধৰা মাবিলাকে ছোৱালীবিলাক কয় মৰাণ নহতি মৰাণ নহতি তাকে 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 বঢ়িয়া 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 ঠিক আছে ভাল লাগিল নেউল আজি তেইতিয়াৰ পৰাই হয় কয় যা 11টা টাইম দি আজি এটা বাজিল আৰু এটা কথা হাজোত গৈছিলো আমি স্পটিং ফালি দিছিল ইয়াতে ইমান মানুহ নহব এটা কাম কৰ দুখন বাইক আছে লক্ষী দিয়া আৰু মই চাইড লাগি দিওঁ দুটা চাইড লওঁ আহ যোৱা এনে খোজকাঢ়ে গম নাকাৰে চাইড লাগবি বাবু আহিলো দেই আমি যাওঁ যাওঁ দা হলে না দোকান দিছ গেল নাই দিয়া দোকান নাই নাই এটা কাম কৰিম আমি চেলেঞ্জ যিটোকে লৈছোৱে আমি আমাৰ এটাই কথা পিছত এটা ক'ব পাৰোঁ অসমত কোনটো জেগাত আমি চবকে হাই চেল কৰিছিলোঁ হয়নে নহয় এতিয়া যোৰহাটত বাকী যি হ'ল হ'ল এতিয়া আমাৰ গেষ্ট অহালৈকে সি বহুত দেৰি কৰিল এতিয়া আমাৰ কাকাই দিব নে কি হাইৰামে ইয়াতে থোৱা তুমি এতিয়া মাতা 10 টকা বুলি মাতা 10 रुपये জুৰুত 10 रुपये আৰু 10 रुपये এই 10 টকা হয় মাত্ৰ 10 रुपये প্ৰাইস ঠিক আছে না ভাই 10 টকা ঠিক আছে বেছি তো না ঠিক আছে এই প্ৰাইস ঠিক আছে 10 টকা ঠিক আছে দেখ হয় যাত্ৰা কৰা কুমাৰ যাত্ৰা কৰা ল আমাৰ ফার্স্ট কাস্টমার যোৰহাটৰ ল পইচাটো লবা তুমি আগে খাই ল ঠিক আছে বড়া তুমিও লবা বাওফালে কোনো রাস্তা নাই লোভিয়া মানুহ দেখি কুকুৰ পলাই বাওফালে কোনো বাট নাই লোভিয়া মানুহ দেখি কুকুৰ পলাই গান লিখি গীত গাই কিনো হব ভাই মুখা পিন্ধি মুখ বৰে আছে দেখো চাই বাদ দি জনে যি হ'ব খাই মই খাওঁ দে খাবা নাই গৰম লগা নাই ঠাণ্ডা এনে ইমান ৰঙিয়াৰ পাইছো কিবা এটা খাৱা খাব লাগিব ৰবা আনা মালটো আনা খেলা কি আনিছা তোমালোকে বিকিবলৈ কি আনিছা ঠাণ্ডা আনিছো কাষ্টমাৰ কম আছে নিজে খাই আছো মই যি খাই আছো নিজে তই কনচেপ্টটো বুজি পোৱা নাই চাবি তোক এটা কথা কওঁ এই গাঁৱলৈ ঘূৰি যাবি যদি ফুল বটল লৈ যায় কি ক'ব এইটো চেলে নহ'ল খালী বটলকেইটা লৈ যায় ছাৰ যিমান পাৰা তই মই খা ঠিক 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 খালী বটল নালাগে বাবু বান্দুল ভুটিমানৰ ইয়ালৈ কি চেল কৰি আছে আপাৰ আছামত যায় ষ্টেণ্ডাৰ্ড এটা আছে না সেইটোৱে Control. Control. অলপ বুজিবকে কওঁ ঠাণ্ডা খাই যাব মোৰ তাতে নাখায় নাখাই পেলাই ৰ আটা বটল যে হ'ল 30 টকা ইটাক লাগি বৰ তোৰা খাই কিনে পইচা দেই নাছিলে দাদা হেল্ল' খাইছিলে নেকি পইচাটো হেৰি দিয়া নাই চাগে না ওলাই দিলি হ'ল পইচাটো পইচাটো কেছ নাই না 10 টকাটো দিছো ৰবা তো নাই যে খালা পইচা কৈ পইচা কিলা কৈ
ও এনে নকাক লাগি নেৰে দেখোন তুমি হাই তোমাৰ পইচা কয় পইচাটো বৰ্তমান পইচা ওলাব লাগিব পইচা অলপ ওলাব লাগিব ও এই জোৰাত বাহি মোক তুমি পইচা নিদিলা বে ব্ৰ পইচা নেদে দেখো এই সুধবে লাগিলে মোক কিয় পইচা নিদিলা তুমি বাবু পইচা তো পইচাটো দি আছো তুমিও দিয়া নাই 50 টকা বাকি আমি দোকান বন্ধ কৰিব ওলাইছিলো আমাৰ তাত আকৌ কাষ্টমাৰ আহিল কিন্তু আমি দোকান বন্ধ কৰিলো নহয় হাঁহি থাকা দেখোন কি কলেজ তোমালোক হা আচ্ছা 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 বাকি আছো ভালে সকলোৱে ভিডিঅ' বনছোতে মানুহ আছে কিন্তু লক্ষীদা এটা কথা মানুহটো সঁচাই লৈছি মই আজি উঠা দেই কালি খেল চালো দেই হ'ল তুমি এঘণ্টা আগত কৈছা মই গাটো ধুই আছো গা ধুলো আমি গুৱাহাটীৰ পৰা আহিব নোৱাৰি ইমান দূৰ গা ধুৱাই যে মোক ক'লে ভিডিঅ' এটা লাগে এডিট কৰি এতিয়াই লাগে সেইখনত বহিবলগীয়া হ'ল এতিয়া চা তুমিতো আজি চেল কৰিব বুলি ভাবিছিলো আজি দোকান বন্ধ হ'ল তেওঁ অকণমান যোৰাটো ক'ৰবাত ওচৰত দেখাই দিয়া আমাক বাহনখন ভিডিঅ' দেখি থাকো আজি ৰিয়েলত দেখিলো কিবা নাম চাম থৈছা নাই নাম থৈ নহয় আজিকালি নাই থোৱা নহয় কিয় থব লাগিছিল নাম এটা থৈ দিব লাগিব লেজি গাৰ্ল দিয়া দিয়া বলা মোক দেৰিকে পোৱাত সহায় কৰে এইখনে না তাকে সেইকাৰণে দেৰিকে পাওঁ নাই জোখত খান না হয় গম পোৱা নাই তুমি চাবিটো যদি অন কৰা ন অন নহয় দেখিছা নাই এইখনত মিলাই থাকিব লাগে এতিয়া লাইকত অন হৈ গৈছে কিন্তু এবাৰত অন নহয় এইখনৰ কাৰণে দেৰিকে পাওঁ তোমাৰ স্বভাৱটো মানে এইটোও লৈছে ন স্কুটিও লৈছে তেতিয়া কি ৰ'দ দিছিল আৰু এতিয়া আমি ডাইৰেক্ট আহিলো ইয়াতে বৰষুণ দিয়া আৰম্ভ কৰিলে লেজি পুৰা ৰান লৈছি এই মানুহ কিন্তু না তো চাই আছা কিন্তু ই ফকতে চলে আমাৰ বিখ্যাত জুবিন দা বাকী এই ভিডিঅ'টো এতিয়া ইয়াৰ পৰাই এণ্ড কৰোঁ মানে আহিছিলো আমি চাউলুং চুকাফা এটা সমন্বয় কি আছিলে সমন্বয় স্থলী তো ইয়াতে আহিছিলো আমি যোৰহাটত একদম আগতে কিতাপত পাইছিলো বোলে একবাৰ ফুৰিলো এতিয়া সেয়া আৰু ব্লগ চগ এনেকৈ ইমান বেছি মই বনাই ক'লোৱে ভাল নাপাওঁ সেইটো কাৰণে ইমান দেখাই থকা নাই বাকী ভিডিঅ'টো আমি যিটো হিচাপত ভাবিছিলো দোকান দিম আমি চেল কৰিম সেই হিচাপত নহ'ল কাৰণ এতিয়া আমি জল্দি যাব লাগে এইফালে যোৰহাটত একো চোৱাই নাই আহিছো তো কিবা এটা চাব লাগিল চ' সেইটো কাৰণে ইমান বেছি দেৰি কৰিব নোৱাৰিলো আমাৰ ডিচিশ্যন অকণমান ভুল হৈছিল আমি 3 তাৰিখে দোকানখন দিব লাগিছিল মানে কালি আহি পায়ে ৰাতিপুৱা শুই কিনে আমি ধুনীয়াকৈ যদি 11-12 দোকান দিলো হয় আমি গধূলিকৈ দিব পাৰিলো হয় কিন্তু আজি 4 তাৰিখ আজি আমি যামো দোকান দিয়াৰ প্লেনিং কৰিছোঁ এবাৰে ঘূৰাও নাই আকৌ চব খেলি মেলি গৈছিল বাকী যি নহওক ভাল লাগিল আপোনালোকে আহিলে যোন আহিলে দোকানত বহুত ধন্যবাদ আৰু যাক আমি লগ নাপালোঁ তেওঁলোক চৰি নেক্সট টাইম আৰু ভালকৈ আহিম বাকী সেইটোৱে নতুনকৈ বোলে ছাবস্ক্ৰাইব কৰি হওক বাকী কাকাহঁত কেনে লাগিল আহি বহুত ভাল লাগিছে অলপ ফুৰা কৰিলো এতিয়া আমি এনজয় কৰিলো আমাৰ এটা বস্তু ভুল আমি যোৱাকালি দোকানখন দিব লাগিছিল আমি এতিয়া মানে আকৌ যাবও লাগিব ঘূৰিব আছো এইটোৱে একো নাই নেক্সট টাইম আৰু আহিম নে কি কাকা আৰু কিমান টকা পালি আজি চেল কৰি 60 টকা 60 টকা আৰে মুঝে চক্কৰ আনে লগ